আপোনালোক প্ৰত্যেকৰে হয়তো এটিএম কাৰ্ড আছে আৰু আপোনালোকে এটিএম কাৰ্ড ব্যৱহাৰ কৰে কিন্তু আপোনালোকে জানে যে বেংকে এটিএমত কিমানটা ট্ৰানজেকচন ফ্ৰী দিছে আৰু ফ্ৰী ট্ৰানজেকচন শেষ হোৱাৰ পিছত বেংকে আমাৰ পৰা কিমান টকা চাৰ্জ লয় তাৰ উপৰিও এটিএমত আৰু এনেকুৱা কি হিডেন চাৰ্জ আছে আৰু বেংকে আমাক কি কাৰণত প্ৰতিদিনে 100 টকাকে কম্পনসেচন দিবলগীয়া হয় এই আটাইবিলাক বিষয় সামৰি আজিৰ ভিডিঅটো প্ৰস্তুত কৰা হৈছে বন্ধুসকল নমস্কাৰ আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅটো আপোনালোকৰ কাৰণে ইনফৰমেটিভ লাগে তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰো আজিৰ এই ইম্পৰ্টেন্ট ভিডিঅটো বন্ধুসকল প্ৰথমে আমি বুজোৱা হক এটিএম ট্ৰানজেকচন কি আৰু এটিএম ট্ৰানজেকচনৰ লিমিট কি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া মানে আৰবিআই ভাৰতীয় বেংক গ্ৰাহকসকলক কিছুমান এটিএমৰ যোগেদি ফ্ৰী ট্ৰানজেকচন কৰাৰ সুবিধা দিছে কিন্তু ফ্ৰী ট্ৰানজেকচন শেষ হোৱাৰ পিছত বেংকে আমাৰ পৰা চাৰ্জ কৰে এতিয়া ফ্ৰী ট্ৰানজেকচন কিমান আছে যদি আপুনি আপোনাৰ নিজৰ সেভিংস একাউণ্ট থকা বেংকৰ এটিএমৰে আপুনি টকা উলিয়াই তেনেহলে মেট্ৰো সিটিত আপুনি 5 বাৰলৈকে ফ্ৰী ট্ৰানজেকচন আপুনি কৰিব পাৰিব আৰু যদি নন মেট্ৰো সিটি হয় তেনেহলে আপুনি 5 বাৰ বা কেতিয়াবা আপুনি 10 বাৰলৈকেও ফ্ৰী ট্ৰানজেকচন আপোনাৰ এটিএমৰে আপুনি কৰিব পাৰিব যদি আপোনাৰ সেভিংস একাউণ্ট থকা বেংকৰ এটিএমত নহয় অন্য বেংকৰ এটিএমত আপুনি ট্ৰানজেকচন কৰে তেনেহলে মেট্ৰো চহৰত আপুনি পাব 3 বাৰ আৰু নন মেট্ৰো চহৰত আপুনি 5 বাৰলৈকে ফ্ৰী ট্ৰানজেকচন আপুনি পাব এটা উদাহৰণ স্বৰূপে যদি আপোনাৰ বেংক একাউণ্ট এছবিআইত আছে তেনেহলে এছবিআই এটিএমত আপুনি 5 বাৰ উলিয়াব পাৰিব ফ্ৰীতে কিন্তু এইচডিএফসি বা আইসিআইসিআই এটিএমত আপুনি মাত্ৰ 3 বাৰহে ফ্ৰী ট্ৰানজেকচন কৰিব পাৰিব কিন্তু ইয়াৰ লগতে আমি এটো মনত ৰাখিব লাগিব যে ট্ৰানজেকচন মানে অকল ক্যাশ উইথড্ৰল নহয় তাত ব্যালেন্স ইনকুৱেৰি পিন চেঞ্জ মিনি ষ্টেটমেন্ট এই সকলোবিলাক তাত সংযুক্ত হৈ থাকে এতিয়া জানো আহক এটিএমৰ ফ্ৰী লিমিট শেষ হোৱাৰ পিছত বেংকক কিমান টকা চাৰ্জ দিবলগীয়া হয় যদি আপুনি আপোনাৰ এটিএমৰ ট্ৰানজেকচনৰ ফ্ৰী লিমিট শেষ কৰি লয় তেনেহলে তাৰে পৰৱৰ্তী যিমান কেইটা আপুনি ট্ৰানজেকচন কৰিব প্ৰতিটো ট্ৰানজেকচনৰ বাবদ আপুনি 21 টকাকে বেংকক দিব লাগিব উইথ জিএসটি ধৰা হল আপুনি এমাহত 6 বাৰ আপুনি এটিএমৰে ট্ৰানজেকচন কৰিলে এতিয়া প্ৰথম 5 বাৰ আপুনি ফ্ৰীতে কৰিলে মানে আপুনি নন মেট্ৰো সিটিত আছে ধৰি লওক এটা 6 নম্বৰ বাৰ যেতিয়া আপুনি বেংকত ট্ৰানজেকচন কৰিব এটিএমৰে তেতিয়া আপুনি প্ৰতিটো ট্ৰানজেকচনৰ বাবদ 21 টকাকে দিব লাগিব আৰু 21 টকাৰ লগত আপুনি 18% জিএসটি দিব লাগিব এটা 21 টকাৰ 18% জিএসটি হ'ব 3 টকা 78 পইচা 3 টকা 78 পইচা আৰু 21 টকা যদি যোগ কৰো তেনেহলে 24 টকা 78 পইচা আপুনি প্ৰতিটো ট্ৰানজেকচনৰ বাবদ দিব লাগিব আৰু প্ৰতিটো ট্ৰানজেকচনত আপোনাৰ পৰা 24 টকা 78 পইচা কাটিব যেটো আপোনাৰ লোকচান হ'ব ইয়াৰ উপৰিও বেংকৰ কিছুমান হিডেন চাৰ্জেছ আৰু এক্সট্ৰা ফিজ থাকে কিছুমান এনেকুৱা ট্ৰানজেকচন আছে যত ইনডাইৰেক্ট চাৰ্জ লুকাই থাকে যেনে ইনসাফিসিয়েন্ট ব্যালেন্সত যদি আপুনি এটিএমৰে ট্ৰানজেকচন কৰে তেতিয়া ট্ৰানজেকচন আপোনাৰ ফেল দেখুৱায় তেতিয়া আপুনি 10 ৰ পৰা 25 টকালৈকে চাৰ্জ দিবলগীয়া হয় ইন্টাৰনেশ্যনেল এটিএম ইউজাৰ ক্ষেত্ৰত কাৰেন্সি কনভাৰ্সন আৰু উইথড্ৰল ফিজ আপুনি এক্সট্ৰাকে দিবলগীয়া হয় এতিয়া প্ৰশ্ন হয় যে এটিএমৰ এক্সট্ৰা চাৰ্জেছৰ পৰা নিজকে কেনেকৈ বচাব পাৰি প্ৰথম আপুনি যিমান পাৰে সিমান বেছি অনলাইন পেমেন্ট বা ইউপিআই ব্যৱহাৰ কৰক যদি এটিএম ব্যৱহাৰ কৰে তেনেহলে এবাৰতে আপুনি এটিএমৰ পৰা বেছি পৰিমাণে ধন বাহিৰ কৰি লওক 3 নম্বৰ এটিএম আপুনি যিমান বাৰ মাহত ব্যৱহাৰ কৰে সেই হিচাপটো আপুনি ৰাখক তেতিয়া আপোনাৰ যেতিয়া ফ্ৰী ট্ৰানজেকচন শেষ হৈ যাব তেতিয়া আৰু আপুনি এটিএমলৈকে যাব নালাগে আৰু 4 নম্বৰ আপুনি বেংকৰ এপ বা নেট বেংকিং ব্যৱহাৰ কৰি বেলেন্স চেক কৰাৰ অভ্যাস কৰক এটিএমত যোৱাৰ খলনি তেতিয়া আপোনাৰ এটিএমৰ এক্সট্ৰা চাৰ্জেছৰ পৰা আপুনি নিজকে বচাব পাৰিব আৰবিআই এইবিলাক নিয়ম এই কাৰণে বনাইছে যাতে ট্ৰানজেকচন কষ্ট ৰিকভাৰ কৰিব পাৰে কিন্তু তাৰ লগে লগে গ্ৰাহকৰ কাৰণেও কিছুমান সুবিধা কৰি দিছে যদি কিবা টেকনিক্যাল কাৰণত এটিএমৰ পৰা টকা উলিয়াৰ সময়ত একাউণ্টৰ পৰা টকাটো ডেবিট হৈ গল মানে কাটি গল কিন্তু টকাটো মেচিনত ওলাই নাহিল তেনেহলে বেংকে 7 দিনৰ ভিতৰত সেই টকা যদি উভতাই নিদিয়ে তেনেহলে প্ৰতিটো এক্সট্ৰা দিনৰ কাৰণে বেংকে 100 টকাকে কম্পনসেচন কাস্টমাৰক দিব লাগিব তো বন্ধুসকল আশা কৰো আজিৰ এই ভিডিঅটোৰ জৰিয়তে আপোনালোকে গম পালে যে আৰবিআই গাইডলাইন অনুসৰি বেংকে এটিএমৰ বাবে আমাৰ পৰা কিমান টকা চাৰ্জ কৰে কি হিডেন চাৰ্জেছ আছে আৰু বেংকে কি কাৰণত আমাক কম্পনসেচন দিবলগীয়া হয় যদি ভিডিঅটো ভাল লাগিছে তেনলে ভিডিঅটো লাইক আৰু শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব
লগ পাম পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈকে বিদায়